জনমিল বেথাল হেমত প্ৰিয়সকল আজি আমাৰ কাৰণে খুব এটা গুড নিউজ দুটা মণ্ডলীৰ কাৰণে তো আমাৰ জেৰুচালেম বাপ্তিষ্ট মণ্ডলীৰ বৰদিনৰ আগমুহূৰ্তত এটা খুব ভাল খবৰ যে আজি বৰ্তমান আমি যিটো পৰিয়ালত আছোঁ তো ইয়াৰ পিছত মই জনাই আছোঁ তো আমি ইয়াতে কি উদ্দেশ্য লৈ পেলাই গোট খাইছোঁ লগতে আৰু যোগী বস্তিৰ পৰাও আহিছে মানে আমি আজি দুটা নহয় তিনিটা মণ্ডলীৰ মানুহ এক হৈছোঁ আৰু বিশেষকৈ মানে দুটা মণ্ডলীৰ বিষয়ত আলোচনাটো হ'ব আৰু তো কি কাৰণত আলোচনা হৈছোঁ অলপ পিছত আমি জনাই আছোঁ নখোৱাও আছে আমি সেয়াও খাই যাম ক'ৰ পৰা আলহী আহিছে অকণমান দেখুৱাইছোঁ এইজন আমাৰ মূল মানুহজন যোগী বস্তিৰ পৰা আহিছে আৰু লগতে বাইদেউসকলেও আহিছে যোগী বস্তিৰ পৰা ইয়াত আৰু আছে ইফালে এজনী বহি আছে ইয়াত এয়াও আহিছে যোগী বস্তিৰ পৰা আমাৰ মণ্ডলীত আহি আপুনি কেনেকৈ পাইছে আপুনি যি উদ্দেশ্য লৈ পেলাই আহিছিলে সেইখিনি অকণমান জনাই দিয়ক ইয়াতে আহি কেনে লাগিছে আপোনাক ভাল লাগিছে বেয়া লাগিছে ভালে লাগিছে বিয়াৰ দিন ঠিক কৰিব আহিছে খুব ভাল লাগিছে না ভাল লাগিছে আজি আপোনাৰ ছোৱালীৰ দিন তাৰিখ ঠিক কৰা হৈছে আপোনাক কেনে লাগিছে কি ক'ব এতিয়া ৰাইজক দিন তাৰিখ ঠিক হৈছে আমাৰ বিয়াৰ আলোচনা হৈ গ'ল আৰু বিয়াৰ আলোচনা শেষ কৰি এইবাৰ আমাৰ নখোৱা আহিব আৰু মই এতিয়া ওলাই আহিছোঁ এফালে ফুৰিবলৈ মোৰ বন্ধুৰ সৈতে এয়াই আছিল আজিৰ সৰু এটি চুটি ভিডিঅ' চাই কেনে লাগে নিশ্চয় জনাব আৰু কেইদিনমান পিছতহে আপোনালোকে লং ভিডিঅ' পাব আৰু ঈশ্বৰৰ বাক্য পাব তেতিয়া আজিলৈ এৰিছোঁ ধন্যবাদ